Purna Chandra Jamatia, CEM Tripura Tribal Autonomous District Council, Lai Autonomous District Council, Executive Member, Lal Moa Sangha, Mara Autonomous District Council, HP Josai, Deputy CEM, Chatma Autonomous District Council, Chatma Honorable Now we'll proceed towards the stage for unveiling the. We'll proceed for releasing the peace balloons. I would request. Yes, yes, sir. And Deputy CM MADC to unveil the trophy of the second prize. And for third prize, Honorable EM Sports. Thank you so much. Saboro EM Sanjit Tanti EM Rajiv Romo MCLA Saikong Bosmotari. So we have as Honorable Member of Parliament Dilip Soikia sir, who is present here as our special invited guest.
সম্পৰ্ক গঢ়ি তোলা KOKBOROK, আৰু একেলগে কেনেকৈ সেক্স the শিডিউল football মানে exhibition আপোনাৰ match between elected administrative members of ব্যৱস্থা Bodoland Council সেইবোৰ and একেলগে elected এটা members of the Mahasab Autonomous মানে কি Council. কয় আপোনাৰ বুজা পৰাৰ মাজেদি Now we're কেনেকৈ একেলগে proceeding for আগবাঢ়ি যাব kickoff, যেনেকৈ আজি দিনটোৰ বিভিন্ন দেশৰ মাজত and all the players are requested to line up for introduction. সেক্স শিডিউল এডমিনিষ্ট্ৰেটিভ ব্যৱস্থাটো লৈ পালে এই সেক্স শিডিউল এৰিয়াৰ মানুহখিনিয়ে একেলগে বেপাৰ বাণিজ্য কলা সংস্কৃতি অন্যান্য ক্ষেত্ৰত মানে একেলগে মানে আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত এটাই আনটো কাউন্সিলক হেল্প কৰিব পাৰে নেকি বা জইনলি একেলগে এই অঞ্চলৰ লোকসকলক আগবঢ়াই লৈ যোৱাৰ ক্ষেত্ৰত কিবা এটা সমূহীয়া পলিচি ল'ব পাৰে নেকি বেপাৰ বাণিজ্যৰ পৰা আৰম্ভ কৰি বিভিন্ন ভাষা players of Bodoland Territorial Council sir KOKBOROK honorable speaker যে আমি এটা ভাল ফুটবল লিগ মেচ এটা আৰম্ভ কৰিম আৰু বহুত মেচ যেহেতু হৈ থাকে নেশ্যনেল লেভেলৰ ষ্টেট লেভেলৰ আৰু এতিয়া ISL আৰম্ভ হৈছে তো সেইকাৰণে আমি ISPL বুলি ইণ্টাৰ ছিক্স চিজন প্ৰিমিয়াৰ লীগ বুলি এটা খেলা আৰম্ভ কৰিছোঁ এটা লীগ এটা আৰম্ভ কৰিছোঁ আৰু এইটো বেচিকেলি অল দ্য ছিক্স চিজন অফ দ্য নৰ্থ ইষ্ট উই হেভ 10 ছিক্স চিজন ইন দ্য নৰ্থ ইষ্ট আৰু সেই 10 ছিক্স চিজনটো মানে কি হয় নেশ্যনেল গেম বা বিভিন্ন সন্তোষ ট্ৰফি বিভিন্ন খেলত মানে ডাইৰেক্টলি অংশগ্ৰহণ কৰিবলৈ স্কোপ নাপায় তো এই অঞ্চলৰ বহুত প্লেয়াৰ আছে সেই প্লেয়াৰবিলাক আমাক কৈ থাকে যে আমাকো খেলিবলৈ এটা স্কোপ লাগে তো সেইকাৰণে এই প্লেটফৰ্মবোৰ আৰম্ভ কৰা হৈছে আৰু একবাৰ ফাৰ্ষ্ট টাইমতে ইতিমধ্যে 8টা কাউন্সিল লাই মাৰা চাকমা আমাৰ ত্ৰিপুৰা গাৰো আমাৰ কাৰ্বি ডিমাচা সব ইয়াত আহি পাইছে আৰু খাচী আৰু জয়ন্তীয়া আহিব বুলি আমাক খবৰ দিছে ডিফাৰেণ্ট ছিক্সটিন কাউন্সিলক লৈ পেলাই এই খেলাটো হ'ব আৰু আমি আশা কৰিছোঁ এইটো এটা নতুন প্লেটফৰ্ম ছিক্সটিন কাউন্সিলবিলাকৰ ইউনিটি আমাৰ মাজত যিটো আণ্ডাৰষ্টেণ্ডিং আৰু লগতে আমাৰ অঞ্চলত থকা যিবিলাক পটেঞ্চিয়েল ইউথ আছে যিবিলাক প্লেয়াৰ্ছ আছে তেখেতসকলক এটা প্লেটফৰ্ম দিয়াৰ কাৰণে এই ইনিচিয়েটিভটো লোৱা হৈছে তো মই সকলোকে ধন্যবাদ জনাইছোঁ যে সকলো আহি অংশগ্ৰহণ কৰিছে ইয়াত আমাৰ বহুত কাউন্সিলৰ সকল আহি পাইছে চিফ সকলো আহিছে তো সকলোকে মই ৱেলকাম কৰিছোঁ আৰু আমাৰ মাজত আজি অসম এছেম্বলিৰ স্পীকাৰ ডাঙৰীয়া এজ এ চিফ গেষ্ট আছে আমাৰ স্পেচিয়েল গেষ্ট হিচাপে MP দিলীপ শইকীয়া ডাঙৰীয়া আমাৰ মাজত আছে আৰু বহুতখিনি ডিগনিটাৰিজ আজি আহি পাইছে যিটো অহা 23 তাৰিখলৈকে কণ্টিনিউ হ'ব আৰু 23 তাৰিখে ফাইনেলটো কোকৰাঝাৰত হ'ব তো আমি আশা কৰিছোঁ যে এই গেমে আমাৰ ফুটবল জগতখনত নতুন এটা